যে আমাৰ যি GNM নাৰ্ছিং কোৰ্স আছে সেই কোৰ্সক আমি অলপ মডিফাই কৰিব খুজিছো য'ত ইংৰাজী আৰু কম্পিউটাৰ আমি লগতে শিকাম আৰু ভালকৈ শিকাম যাক আমি সফট স্কিল বুলি কওঁ সফট স্কিল মানে কাক বুজোৱা হয় যে যোনে ইংৰাজীত কথা ক'ব পাৰে কম্পিউটাৰৰ কাম কৰিব পাৰে আৰু তেওঁলোকৰ ব্যৱহাৰ পাতি খুব সুন্দৰ আৰু ধুনীয়া এই তিনিওটা গুণৰ যোন সমাহাৰী হয় বা তিনিওটা গুণৰ অধিকাৰী হয় তেওঁলোকক সফট স্কিল প্ৰাপ্ত স্কিল মেন পাৱাৰ বুলি কোৱা হয় ছিংগাপুৰ আৰু জাপান চৰকাৰৰ লগত আমি আলোচনা কৰি আছো যে অসমৰ ছোৱালীসমূহক আমি ছিংগাপুৰ আৰু জাপানলৈ GNM নাৰ্ছ বা কেয়াৰ গিভাৰ হিচাপে আমি পঠাব পাৰো নেকি এইবাৰ ছিংগাপুৰ চৰকাৰে 200 ছোৱালী আমাৰ উত্তৰ পূৰ্বৰ পৰা নিবৰ বাবে চেষ্টা কৰিছে আৰু আমি যদি এই ক্ষেত্ৰত সফল হওঁ তেতিয়া হলে ভৱিষ্যতে অসমৰ ছাত্ৰী সমাজৰ বাবে বা ছোৱালী সকলৰ বাবে বছৰি 2000-3000তকৈও চাকৰি বিশ্বৰ বিভিন্ন দেশলৈকে যোৱা ৰাস্তা খোল খাব এতিয়া মই এটা ডাঙৰ কথাত আহিছো সেইটো হল আমাৰ ছোৱালী সকলে মই প্ৰায়ে দেখা পাওঁ GMC টো যেতিয়া মই দেখা পাওঁ আমাৰ ৰোগী সকলে মোক কিছু নাৰ্ছৰ ব্যৱহাৰৰ বিষয়ে সদায় দৃষ্টি আকৰ্ষণ কৰে এটা মই দেখো কিয় হয় এটো কথা মই আজিলৈকে ৰিসাৰ্চ কৰি উলিয়াব পৰা নাই যি সকল ছোৱালী আমাৰ নাৰ্ছ পঢ়ে তেওঁলোক সাধাৰণতে দুখীয়া আৰু নিম্ন মধ্যবিত্ত পৰিয়ালৰ ছোৱালী হয় নে নহয় হয়নে কোনোবা ইয়াত ধনী মানুহৰ ঘৰৰ ছোৱালী আছে নেকি কোনোবা ডাক্তৰৰ ছোৱালী আছে ইয়াতে আছে যদি হাত ডাঙক কোনোবা ইঞ্জিনিয়াৰৰ ছোৱালী আছে ইয়াতে নাই কোনোবা প্ৰফেসৰৰ ছোৱালী নাই গাঁৱৰ কিমান ছোৱালী আছে হাত ডাঙকচোন গাঁৱৰ ঠিক আছে হাত নামক গুৱাহাটীৰ কিমান ছোৱালী আছে এতিয়া আপোনালোকে চাওক গুৱাহাটী মহানগৰীৰ নাৰ্ছ পঢ়া ছোৱালী অকল তাই আছে তাৰ বাদে কোনো নাই বাকি সব গাঁৱৰ এতিয়া আমি নিজে কৰ পৰা আহিছো গাঁৱৰ পৰা আহিছো আমি নিজে কৰ পৰা আহিছো দুখীয়া আৰু নিম্ন মধ্যবিত্ত মানুহৰ পৰা আহিছো আমাৰ মেডিকেলত কোন মানুহ আহে দুখীয়া মানুহ আহে নিম্ন মধ্যবিত্ত মানুহ আহে আমাৰ দেউতা মাৰ যেতিয়া বেমাৰ হয় বা আমাৰ দেউতা মাই কিমান কোট পইচা যোগাৰ কৰি আমাক নাৰ্ছ পঢ়ুৱাইছে এই কষ্টখিনি আমাতকৈ বেলেগে কোনবাই ভালকৈ বুজিব পাৰে নেকি কোনেওটো বুজিব নোৱাৰে নেপাৰে কিন্তু আমি চাকৰি পোৱাৰ পিছত আমাৰ ব্যৱহাৰটো কেনেকে হঠাৎ বেয়া হৈ যায় ইমান ধুনীয়া ধুনীয়া ছোৱালী ইমান লক পালে ইমান ধুনীয়া কয় সেলফি উঠে ইমান মৰম লগা কথা কয় চাকৰি পালে কেনেকে বেয়া হৈ যায় এই কথাটো মই আজিলৈকে ৰিসাৰ্চ কৰি পোৱা নাই ইমান আমাৰ মেডিকেল কলেজত কেইগৰাকীমান বাইদেউ আছে বিশেষকৈ গাইনী আৰু পেডিয়াট্ৰিক্স ডিপাৰ্টমেণ্টত কাম কৰে জন্ম হলে বাচ্চাটো নম্বৰ বুলি দলিয়াই থাকে এটো 2 নম্বৰ এটো 4 নম্বৰ এটো 6 নম্বৰ এনেকে দলিয়াই দেউতাক মাকে ওচৰত শুনি থাকে দেউতাক মাকে মনটো বহুত বেয়া কৰে কাৰণ এটা মানুহৰ মহিলা আৰু পুৰুষৰ ছোৱালী জন্ম হোৱাৰ লগে লগে ল'ৰা জন্ম হোৱাৰ লগে মনটো কিমান ভাল পাই থাকে যেতিয়া আমি হেতু দলিয়াই দিও নম্বৰ বুলি দেউতাক মাকে মনত কিমান কষ্ট পায় আপোনালোকে নিজে চিন্তা কৰিলে হল যে মুকু যদি কোনোবাই নম্বৰ দি দলিয়াইছিল সৰুতে মোৰ মা দেউতাৰ মনত কিমান দুখ লাগিছিল হয় নে নহয় মই ঠিক কৈছো নে আৰু আপোনালোকৰ ম্যাক্সিমামৰ ট্ৰেনিং কোড হৈছে আমাৰ ডিস্ট্ৰিক্ট হস্পিটালত মেডিকেল কলেজত তাতে আপোনালোকে এইবিলাক দেখি আহিছে শুনি আহিছে গতিকে নিজৰো মনটো সেইটো কৰিবই মন যাব আৰু দুদিন পিছত বাইদেউ বিলাকক দেখি আমাৰো হেনেকুৱা লাইনতে আমি গুছি যাম হয়নে
কিন্তু ভৰি তলৰ যিটো আমাৰ মাটি যে আমি কোন দেউতা আমাৰ ঘৰৰ পৰা আহিছিলোঁ আমি কোনখন গাঁৱৰ পৰা আহিছিলোঁ সেইখন সমাজত আমি যিখিনি শিকি আহিছিলোঁ সেইখিনি আমি এৰি দিব নালাগে আজি মই মুখ্যমন্ত্ৰী মোটামুটি নাৰ্ছৰ চাকৰিত যিমান দায়িত্ব আছে মুখ্যমন্ত্ৰী চাকৰিত হয়তো অলপ হলেও বেছি দায়িত্ব আছে আগে পিছে মোৰ পুলিচো ঘূৰি থাকে অফিচাৰেও মোৰ কথা শুনে সেই বুলি মই যদি সবকে কালিৰ পৰা তই মাতা আৰম্ভ কৰো মানুহে মোক ভাল পাব নেকি মই যদি দেখা পালে দত গুছ কোনবাই ভাল পাব নেকি ৰাতিপুৱা মই প্ৰথম উঠি ভগৱানক এইটোৱে কামনা কৰো যে ভগৱান মোৰ যাতে আজি দিনটো কোনো খং নুঠে কোনো মানুহক যাতে বেয়াকৈ ক'ব নালাগে কোনোবাই যদি টান কাম এটাও কৈছে তাক হাঁহি মাতি বিদায় দিলে ৰাতি ভালকৈ টোপনি যায়